Hello students, welcome back to my YouTube channel Tech of MH. বিজ্ঞানত দিয়া হ'ব নেকি গ্ৰেছ মাৰ্ক? মই বিজ্ঞানত 26 মাৰ্কছ পাম, মোক গ্ৰেছ মাৰ্ক দিবনে? মই বিজ্ঞানত 20 পাম, মোক গ্ৰেছ মাৰ্ক দিবনে? এনেকুৱা ধৰণৰ বহুত কুৱেশ্যন বিজ্ঞানত গ্ৰেছ মাৰ্ক দিয়া হ'বনে? এনেকুৱা ধৰণৰ বহুত কুৱেশ্যন ছাত্ৰছাত্ৰীসকলে কৰি আছে। তো ছাত্ৰছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত গ্ৰেছ মাৰ্কৰ বিষয়ে বিজ্ঞানত যিটো তোমালোকৰ কনফিউজন আছে, ডাউট আছে, মই আশা কৰি ভিডিঅ'টো চোৱাৰ পিছত তোমালোকৰ কমপ্লিটলি শেষ হৈ যাব লাগে। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাবা, অলপ স্কিপ নকৰিবা, তোমালোকে ভিডিঅ'বিলাক সম্পূৰ্ণৰূপে নোচোৱা, যাৰ বাবে তোমালোকৰ প্ৰব্লেম হয়। ভিডিঅ'টো সম্পূৰ্ণ চাবা। মই আশা কৰি ভিডিঅ'টো চোৱাৰ পিছত বিজ্ঞানত গ্ৰেছ মাৰ্কক লৈ থকা কনফিউজন এই ভিডিঅ'টো চোৱাৰ পিছত শেষ হৈ যাব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাবা। ছাত্ৰছাত্ৰীসকল বিজ্ঞানত তোমালোকৰ কালি যিহেতু তোমালোকৰ বিজ্ঞানৰ এক্সামটো হৈছিল আৰু বিজ্ঞানৰ এক্সাম হোৱাৰ পিছত বহুত ছাত্ৰছাত্ৰীয়ে কৈছে বিজ্ঞানৰ কুৱেশ্যন পেপাৰ টান হৈছিল আৰু মই বিজ্ঞানত ফেইল কৰিম, মই 26 পাম, মই 20 মাৰ্কছ পাম, এনেকুৱা ধৰণৰ বহুত কমেণ্ট ছাত্ৰছাত্ৰীসকলক আহি আছে। ছাত্ৰছাত্ৰীসকলক কৈ আছে যে মোক গ্ৰেছ মাৰ্ক বিজ্ঞানত দিবনে? তো ছাত্ৰছাত্ৰীসকল বিজ্ঞানৰ যিটো গ্ৰেছ মাৰ্কৰ কথা, মই এটা কথাত ক'বলৈ গ'লে তোমালোকক বিজ্ঞানত গ্ৰেছ মাৰ্ক দিয়া হ'ব। এতিয়া ছাত্ৰছাত্ৰীসকলে বহুতেই কমেণ্ট কৰি থাকে যদি গ্ৰেছ মাৰ্ক দিয়ে কিমান নম্বৰ গ্ৰেছ মাৰ্ক দিব। তো এইটো মই আজিৰ এই ভিডিঅ'টোত মই তোমালোকক ক্লিয়াৰ কৰি দিম। ছাত্ৰছাত্ৰীসকল গ্ৰেছ মাৰ্কটো নিৰ্ভৰ কৰিব তোমালোকৰ নিজৰ ওপৰতে। তুমি যদি বিজ্ঞানত 26 মাৰ্কছ পোৱা তেনেহ'লে তোমালোকক বিজ্ঞানত পাছ কৰিবলৈ 1 লাগে, গতিকে তোমাক 1 গ্ৰেছ মাৰ্ক হিচাপে দিব। তুমি যদি বিজ্ঞানত 25 পোৱা তেনেহ'লে তোমালোকক বিজ্ঞানত গ্ৰেছ মাৰ্ক 2 দিব, কাৰণ তোমালোকে 2 পালেই কি হ'ব, তুমি বিজ্ঞানত পাছ হৈ যাবা। গতিকে 5 মাৰ্ক পাবলৈ হ'লে তোমালোকৰ যিখিনি মাৰ্কছৰ কম আছে সেইখিনি তোমালোকক গ্ৰেছ হিচাপে দিব। ইয়াত আৰু এটা কথা আছে, তুমি যদি বিজ্ঞানত 10 পোৱা তেনেহ'লে তোমালোকক কেতিয়াও 17 নিদিয়ে, 17 দি তোমালোক কেতিয়াও বিজ্ঞানত পাছ কৰাই নিদিয়ে। যদি তোমালোকে গ্ৰেছ মাৰ্কৰ কথাটো হ'ল হায়েষ্ট এটা লিমিট থাকে। যদি তোমালোকে হায়েষ্টতকৈ বেছি তোমালোকৰ গ্ৰেছ মাৰ্ক লাগে তেনেহ'লে তোমালোকক কিন্তু গ্ৰেছ মাৰ্ক নিদিয়ে। এতিয়া কথা হ'ব যে হায়েষ্ট কিমানলৈকে গ্ৰেছ মাৰ্ক দিয়ে। তো ছাত্ৰছাত্ৰীসকল মই প্ৰিভিয়াছ ইয়াৰৰ বহুকেইটা গ্ৰেছ মাৰ্কৰ মাৰ্কশ্বিট চাইছোঁ, তাত মই দেখা পাইছোঁ হায়েষ্ট তোমালোকক 8 অৰ্থাৎ 8লৈকে গ্ৰেছ মাৰ্ক দিয়া মই দেখা পাইছোঁ। গতিকে এইবাৰ যিহেতু বিজ্ঞানৰ তোমালোকৰ কুৱেশ্যন পেপাৰটো আৰু এবাৰ লিক হৈছিল, দ্বিতীয়বাৰ কুৱেশ্যন পেপাৰ প্ৰস্তুত কৰি আকৌ নতুনকৈ এক্সাম পাতিছে আৰু ছাত্ৰছাত্ৰীসকলক কৈ আছে যে বিজ্ঞানৰ কুৱেশ্যন পেপাৰটো টান হৈছে। হ'ব পাৰে, মই ডাইৰেক্টলি নকওঁ যে এইবাৰ তোমালোকৰ গ্ৰেছ মাৰ্ক হায়েষ্ট 10লৈকে দিব পাৰে। গতিকে ছাত্ৰছাত্ৰীসকল 10ৰ বেছি কেতিয়াও নিদিয়ে, 10লৈকে হায়েষ্ট দিব পাৰে বা 8 মাৰ্কছ আগৰ প্ৰিভিয়াছ ইয়াৰত মই দেখা পাইছোঁ। গতিকে এইবাৰ হ'ব পাৰে তোমালোকক হায়েষ্ট 10 মাৰ্কলৈকে তোমালোকক গ্ৰেছ মাৰ্ক দিব পাৰে। যদি তুমি বিজ্ঞানত ছাপ'জ ধৰিলে তুমি 10 কম পাইছা, 5 মাৰ্কতকৈ 10 কম পাইছা, তেনেহ'লে তোমালোক হ'ব পাৰে যে বাকীকেইটাত ভাল মাৰ্কছ পোৱা, তেনেহ'লে 10 দি তোমালোকক বিজ্ঞানত পাছ কৰাই দিব পাৰে। আৰু গ্ৰেছ মাৰ্কৰ কথাটো মই কৈছোঁ, যদি তুমি 2 কম পোৱা, 3 কম পোৱা, তেনেহ'লে টেনশ্যন কৰিব নালাগে, 2, 3 এনেই গ্ৰেছ মাৰ্ক দি দিব। যদি বাকী ছাবজেক্টকেইটা পাছ কৰা, এটা ছাবজেক্টত তুমি 2, 3ৰ কাৰণে কেতিয়াও তোমাক ফেইল কৰাই নিদিয়ে, তোমালোক সেই 2, 3 গ্ৰেছ মাৰ্ক হিচাপে দি তোমালোকক পাছ কৰাই দিব। আৰু হায়েষ্ট মই কৈছোঁ বিজ্ঞানত তোমালোকক 10লৈকে হায়েষ্ট গ্ৰেছ মাৰ্ক দিব পাৰে। তো মই আশা কৰোঁ এই ভিডিঅ'টো চোৱাৰ পিছত তোমাৰ ডাউটখিনি ক্লিয়াৰ হৈ যাব লাগে। বিজ্ঞানত গ্ৰেছ মাৰ্ক দিব, হায়েষ্ট তোমালোকক 10লৈকে দিব পাৰে, আৰু যদি 2, 3 কম পোৱা তেনেহ'লে বিজ্ঞানত গ্ৰেছ মাৰ্ক দি তোমালোকক পাছ কৰাই দিব। তো ছাত্ৰছাত্ৰীসকল মই আশা কৰোঁ তোমাৰ এই ডাউটটো, বিজ্ঞানৰ গ্ৰেছ মাৰ্কক লৈ থকা ডাউটটো ক্লিয়াৰ হৈ গৈছে। তো ভিডিঅ'টো চাই কেনেকুৱা লাগিল এটা কমেণ্টছ কৰি দিবা। ভিডিঅ'টো তোমাৰ বন্ধুবৰ্গৰ সৈতে যিমান পাৰা বেছি শ্বেয়াৰ কৰি দিবা। তোমালোকে ভিডিঅ'বিলাক শ্বেয়াৰ নকৰা, অলপ কষ্ট কৰি শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকেও চাব পাৰে আৰু তেওঁলোকৰো টেনশ্যন ফ্ৰী থাকিব পাৰে। তো লগ পাম পৰৱৰ্তী ভিডিঅ'ত কোনো এটা নতুন টপিকৰ সৈতে। কালি তোমালোকৰ অসমীয়া এক্সামটো আছে, ভালকৈ দিবা যাতে তোমালোকে অসমীয়াত ভাল মাৰ্কছ স্ক'ৰ কৰিব পাৰা। তো লগ পাম পৰৱৰ্তী ভিডিঅ'ত কোনো এটা নতুন টপিকৰ সৈতে। আজিলৈ ছাত্ৰছাত্ৰীসকল ধন্যবাদ।